গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আছাম কেয়াৰ ইউটিউব চেনেল। হয় বন্ধুসকল, আজি এটা পুনৰ সুখবৰ লৈ আহিছোঁ আপোনালোকৰ কাৰণে। 250 টকাত একাউণ্ট খোলক যিকোনো বেংকৰ শাখাত আৰু লাভ কৰক 50 লাখ টকা। হয় বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। চৰকাৰৰ এটা নতুন স্কিম উলিয়াইছে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাই থাকিব। আহক তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। 50 টকাত এটা বেংক একাউণ্ট খুলিলে আপুনি 50 লাখ টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হ'ব। আৰু দীপাৱলীৰ সময়তে এই ভাল খবৰটো আহিছে। যিকোনো বেংক শাখা নাইবা ডাকঘৰত গৈ আপুনি সেই একাউণ্ট খুলিব পাৰে। 250 টকা দি সেই একাউণ্ট খুলিব পাৰে। এই বিশেষ একাউণ্টটো আপুনি কন্যা সন্তানৰ বাবে খুলিব লাগিব। আপোনাৰ কন্যা সন্তানৰ বাবে অভিলাষী আঁচনিৰ কথা কোৱা হৈছে। ইতিমধ্যে আঁচনিখন আছিলেই। সুকন্যা সমৃদ্ধি যি আঁচনি আছিলে তাৰ অধীনত আপোনালোকে এই ধন লাভ কৰিব। কন্যা সন্তানৰ যেতিয়া 21 বছৰ হ'ব 50 লাখ টকালৈকে সেই একাউণ্টৰ পৰা আপুনি ধন লাভ কৰিব। আনহাতে কন্যা সন্তানৰ যেতিয়া 18 বছৰ হ'ব সেই একাউণ্টৰ পৰা 50% ধন আপুনি উলিয়াব পাৰিব। কন্যা সন্তানৰ শিক্ষা আৰু বিবাহৰ বাবে এই বিশেষ আঁচনিৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে। দীপাৱলীৰ বাবে মোদী চৰকাৰে বিশেষ উপহাৰ দিছে। এই আঁচনি ইয়াৰ পূৰ্বতেও আছিলে, কিন্তু তাৰ বাবে আপুনি 1000 টকা বেংকৰ একাউণ্টত থ'বলগীয়া হৈছিলে বা একাউণ্ট খুলিবলগীয়া হৈছিলে। কিন্তু তাৰ পৰিমাণ হ্ৰাস কৰি এতিয়া 250 টকালৈ লৈ অহা হৈছে। আৰু দীপাৱলীৰ পূৰ্বে এই ভাল খবৰটো জনোৱা হৈছে। মাত্ৰ 250 টকাত আপুনি যিকোনো বেংকৰ শাখা নাইবা ডাকঘৰত গৈ একাউণ্ট খুলিব পাৰে। 250 টকা মাত্ৰ দিলেই আপুনি 50 লাখ টকা পৰ্যন্ত লাভ কৰিব। যিহেতু বেটি বাচাও বেটি পঢ়াও এটা বিশেষ পদক্ষেপ মোদী চৰকাৰৰ তৰফৰ পৰা লৈ থকা হৈছে। তাৰ অধীনত সুকন্যা সমৃদ্ধি আঁচনি লোৱা হৈছে। আৰু এই আঁচনিৰ জৰিয়তে মাত্ৰ 50 টকাৰ একাউণ্ট খুলিলে যেতিয়া কন্যা সন্তানৰ 21 বছৰ হ'ব 50 লাখ টকা পৰ্যন্ত চৰকাৰৰ তৰফৰ পৰা দিয়া হ'ব। আৰু 18 বছৰ হ'লে আপুনি এই 50% ধন সেই একাউণ্টৰ পৰা উলিয়াব পাৰিব। তাৰ বাবে ব্যৱস্থা কৰিছে চৰকাৰৰ তৰফৰ পৰা। দীপাৱলীৰ পূৰ্বে চৰকাৰে এই কথা ঘোষণা কৰিছে। কন্যা সন্তানৰ কাৰণে চৰকাৰে বহুতো আঁচনি লৈ আহিছে, ভাল ভাল আঁচনি লৈ আহিছে। গতিকে বেটি বচাও বেটি পঢ়াও আগবঢ়াওক। আৰু আপোনালোকে সকলোৱে দীপাৱলী ভালদৰে ধুমধামেৰে পালন কৰক। আৰু মোৰ তৰফৰ পৰা, আমাৰ চেনেলটিৰ তৰফৰ পৰা শুভকামনা থাকিলে, বন্ধুসকল বহু শুভেচ্ছা থাকিলে। তো বন্ধুসকল, আজিলৈ আহি থকা ভিডিঅ'ত পুনৰ লগ পাম। ভিডিঅ'টো নিশ্চয় ভাল পালে আৰু এটা কমেণ্ট কৰি দিব মোক, আৰু কেনেকুৱা পালে জনাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব আছাম কেৰিয়াৰ। আৰু আপোনালোকৰ শুভাকাংক্ষী বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে তেওঁলোকে ইয়াৰ লাভ উঠাব পাৰে আৰু ইয়াৰ বাবে জ্ঞাত হয়। ঠিক আছে বন্ধুসকল, আজিলৈ আহোঁ। বাই।